নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি গৈ আছোঁ মেলামৰা গাঁৱৰ ইকো টুৰিজিম চেণ্টাৰলৈ। আমাৰ ঘৰৰ ওচৰৰ পৰা মানে পটিয়া পথাৰ গাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰমান যাব লাগে। আৰু এই মেলামৰা ইকো টুৰিজিম চেণ্টাৰটো মেলামৰা কলেজৰ পৰা বেছি দূৰত নহয়। আৰু এয়া আমি আহি মেলামৰা ইকো টুৰিজিম চেণ্টাৰৰ গেটখনৰ ওচৰ পালোহি। এতিয়া আমি মেলামৰা ইকো টুৰিজিম চেণ্টাৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া আহি আমি মগুলি বিলৰ পাৰত পাইছোঁহি। আৰু এই বিলৰ পাৰতে এখনি ধুনীয়া উদ্যান আছে। এইখন মেলামৰা গাঁৱৰ মগুলি বিল। এই বিলৰ পাৰে পাৰে আমি এতিয়া মেলামৰা ইকো টুৰিজিম চেণ্টাৰৰ দিশে গৈ আছোঁ। মই আৰু গৌতম কেইদিনমানৰ কাৰণে মাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু কেইদিনমান থকা হ'ব যিহেতু ভাবিলোঁ অলপ ফুৰা চকা কৰিম। সেয়েহে আজি আমি ওলাই আহিলোঁ এই ইকো টুৰিজিম চেণ্টাৰ চোৱাৰ উদ্দেশ্যে। আজি আমি যাম মেলুহা। নামটো যেনেকৈ সুন্দৰতাৰ পৰিচয়, ঠিক তেনেকৈ তাৰ পৰিৱেশটো সঁচাই সুন্দৰৰ এক জীৱন্ত শিল্পস্বৰূপ। আমাৰ ঘৰৰ ওচৰতে আছিল যদিও কোনোদিন ইয়ালৈ যোৱা হোৱা নাছিল। সেয়েহে ভাবিলোঁ আজি আপোনালোকক মেলুহাৰ পৰিৱেশটো দেখাওঁ। তেনেহ'লে ব'লক আপোনালোকেও চাই থাকক মোৰ লগে লগে মোৰ এই নতুন ভিডিঅ'টো। আৰু আমি আহি এতিয়া মেলুহাৰ ওচৰৰ বৰগছজোপা পাইছোঁ। আৰু বৰগছজোপাৰ ওচৰতে ধুনীয়া ফিল্ডখন আছে। আৰু এই ফিল্ডখনৰ কাষেদি আমি মেলুহালৈ যাব পাৰিম। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ সজাই তুলিছে এই খেলপথাৰখন। আৰু চাৰিওফালে ৰং বিৰঙী পতাকাবিলাক লগাইছে। সেয়েহে ইয়াৰ সৌন্দৰ্য আৰু অধিক বেছি ধুনীয়া হৈ পৰিছে। আমি আহি এতিয়া পাই গ'লোঁ মেলামৰা ইকো টুৰিজিম চেণ্টাৰ। আৰু আটাইতকৈ ধুনীয়া এটা পৰিৱেশৰ সৈতে গঢ়ি তোলা আমাৰ মেলামৰা গাঁৱৰ পৰিচয় মেলুহা। এয়া চাওক, মেলুহাত প্ৰৱেশ কৰাৰ আগেয়ে এখন খেলপথাৰৰ লগতে শাৰীকৈ গছবিলাক আছে। আৰু গছবোৰৰ তলতে জিৰণি ল'ব পৰাকৈ বহিবৰ বাবে আসনৰ সুবিধা কৰি দিছে। আৰু এয়া চাওক, খেলপথাৰখনৰ কাষতে পথাৰ আৰু কেইবাখনো চাহৰ বাগান আছে। সঁচাকৈ আমি ভাল পাওঁ বাবেই এই সুন্দৰতাক লাগি চাওঁ। এটি ধুনীয়া পৰিৱেশৰ এটি সুন্দৰ মুহূৰ্তৰ এয়া গাঁৱৰ পৰিৱেশ। আমি ভাল পাওঁ বাবেই এই মাটিৰ বুকুত আমি নিজকে নিজেই এই সময়বোৰৰ মাজত ঠাই দিব বিচাৰোঁ। সেয়েহে এই ভাল লগা সময়বোৰ এই গাঁৱৰ সেউজীয়াবোৰৰ মাজত বিচাৰি পাওঁ এটি পুৰণি সুবাসৰ এটি পুৰণা মধুৰ স্মৃতি। বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ঐতিহাসিক সমলবিলাকে এটি যুগৰ পৰিচয় দিয়ে। এই ঐতিহাসিক সমলবোৰ আমাৰ সমাজ জীৱনৰ, আমাৰ সংস্কৃতিৰ, আমাৰ জাতিৰ এক গৌৰৱৰ ঐতিহ্য। কেৱল কোনো এজনে এই সম্পদসমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ ব্যৱস্থাৰ কথা চিন্তা কৰিছে সেয়া কেতিয়াও হ'ব নালাগে। যিহেতু অতীতৰ মূল্যৱান সম্পদসমূহ, আমাৰ অসমীয়াৰ পৰিচয়সমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আমাৰ প্ৰত্যেকজন মানৱৰে নিজা কৰ্তব্য। এই সমলসমূহ অসমৰ এক চহকী আৰু বহু ঐতিহ্যৰে পৰিপূৰ্ণ। আৰু এই সম্পদসমূহৰ যোগেদি আমাৰ জাতিৰ পৌৰাণিক সকলো ধৰণৰ দিশসমূহৰ বিষয়ে জানিব পাৰে। অসমৰ গোলাঘাট জিলাৰ মেলামৰা গাঁৱত গ্ৰাম্য পৰ্যটনৰ দিশত আগবঢ়াবলৈ এক সুন্দৰ ভেটিৰে সজাই তোলা হৈছে এই মেলুহা। এই নামটোৰ যেনেকৈ সুন্দৰতাৰে ভৰা,
ঠিক এই পৰিৱেশৰ বৰ্ণনা মোৰ শব্দৰ ভাণ্ডাৰৰ বাহিৰত। এই মেলুহা হৈছে ধুনীয়া এটি চাংঘৰ। ডক্টৰ দীপক শইকীয়াৰ এটি সপোনৰ ঘৰ এই মেলুহা। তেখেতৰ তত্ত্বাৱধানত পৰ্যটনৰ দিশটো শুৱনি কৰিছে এই মেলুহাই। এই সুন্দৰ চাংঘৰটিত সজোৱা হৈছে বিভিন্ন ধৰণৰ গ্ৰাম্য সমাজৰ সাৱলীল কলাসমূহ আৰু বিভিন্ন অৰ্কিডেৰে ভৰি থকা এই পৰিৱেশস্থলী। এই মেলুহাই অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰতিটো দিশ ইমান ধুনীয়াকৈ সাজ-সজ্জাৰে ফুটাই তুলিছে, সেয়া সঁচাকৈ অবৰ্ণনীয়। গোলাঘাট জিলাৰ মেলামৰা গাঁৱৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু হ'ল মেলুহা তথা এটি ধুনীয়া চাংঘৰ। সঁচা অৰ্থত চাংঘৰ যদিও এয়া যেন এক আশ্চৰ্যকৰ শিল্পৰে ভৰা এক ধুনীয়া সৌন্দৰ্যৰে ভৰি ৰোৱা শিল্পকলা। এই চাংঘৰৰ চৌদিশে ভৰি ৰোৱা প্ৰকৃতিৰ সেউজীয়াবোৰে আৱৰি ৰাখিছে। সঁচাই ভিতৰত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত কেতিয়াও মনলৈ এনেকুৱা ভাৱ নাহে যে ইমান সুন্দৰ এটা পৰিৱেশ ভিতৰত থাকিব পাৰে। ভিতৰত এখোজ প্ৰৱেশ কৰাৰ লগে লগে এনে লাগে মই যেন এখন বেলেগ সুন্দৰতাৰ মাজত সোমাই পৰিলোঁ। এই ধুনীয়া চাংঘৰটিত প্ৰতিখন দুৱাৰৰ ঠাইত ডাঙৰ ডাঙৰ লোহাৰৰ শিকলিবিলাক ওলমাই থোৱা আছে। সেয়েহে ভিতৰত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আপোনাৰ মন পুলকিত হৈ পৰিব এক অজান শিহৰণৰ মাজত। যেতিয়া আপুনি শিকলিবিলাক আঁতৰাই ভিতৰলৈ যাব, তেতিয়া সেই শিকলিবোৰত ওলমাই থোৱা সৰু ডাঙৰ টিলিঙাবোৰে স্পৰ্শত শব্দৰ ধ্বনিৰে পৰিৱেশ যেন কঁপাই তোলে। এনে লাগে এয়া যেন অন্য এখন পৃথিৱী। ঘৰটোত প্ৰথম প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰিয়ে দেখিবলৈ পাব ধুনীয়া সাজ-সজ্জাৰে সজাই তোলা কোঠালিটোত বিভিন্ন ধৰণৰ বাঁহ কাঠেৰে নিৰ্মিত বিভিন্ন শিল্পকৰ্মৰ এটি ধুনীয়া কোঠালি আৰু দেৱালবিলাকত ওলমাই থোৱা ছবি আৰু পেইণ্টিংবোৰ আপোনাৰ চকুত এক চমকনি তুলি এক মনৰ অন্য এখন পৃথিৱীত আপোনাৰ মনে ঠাই ল'ব। এয়াই প্ৰকৃত সত্যতা আৰু মোৰ শব্দৰ অপৰূপ বৰ্ণনা। ইয়াৰ উপৰিও কোঠালিৰ ভিতৰচোৱাত বৰগছ আৰু বিভিন্ন গছৰ শিপাৰে চানি ধৰিছে। ঘৰটোৰ কাষে কাষে সজাই থোৱা আছে বিভিন্ন গছৰ অংশ আৰু ভিতৰৰ ভাগতো বিভিন্ন অৰ্কিডেৰে ভৰাই তোলা হৈছে প্ৰথম কোঠালিৰ প্ৰথম পৰিৱেশ। আমি সকলোৱে সুন্দৰতাৰ পিছে পিছে ধাৱমান গতিৰে আগুৱাই গৈ থাকোঁ। এনে সুন্দৰতাৰ পৰিচয় এই মেলুহা। এখনি গাঁৱৰ এক ধুনীয়া পৰিৱেশৰ সৈতে গঢ়ি তোলা হৈছে মেলুহা। অসমৰ পৰ্যটনৰ এক বিশেষ দিশৰূপে চহকী আমাৰ গোলাঘাট জিলা। এই গোলাঘাট চহৰখনৰ এখনি সুন্দৰ গাঁৱত মেলুহাৰ অৱস্থিতি। গোলাঘাট চহৰখনৰ পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত মেলামৰা গাঁৱৰ মঘুলি বিলৰ কাষতেই আছে শিল্পী ৰসঘৰা এই মেলুহা। মেলুহা সঁচাই এক অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ। এই মেলুহা আমাৰ সংস্কৃতিৰ বাবে এক উজ্জ্বল নিদৰ্শন। গোলাঘাট জিলাৰ ডক্টৰ দীপক কুমাৰ শইকীয়াৰ এখনি যেন সপোনৰ কাৰেং এই মেলুহা। প্ৰকৃতিৰ চিৰসেউজ ৰূপে মেলুহাৰ চৌপাশত এক সুন্দৰৰ আৱৰণ তুলি ধৰিছে। মেলুহাত প্ৰৱেশ কৰাৰ আগত এখনি ধুনীয়া খেলপথাৰ আৰু ধুনীয়া গছৰ শাৰীৰ সৈতে সঁচাই এক মনোমোহা পৰিৱেশ। মেলুহাৰ ওচৰতে এখন বনভোজস্থলী আছে। ইয়াৰ চৌপাশে এটি ধুনীয়া শীতল পৰিৱেশৰ সৈতে গোটেই পৰিৱেশটো অধিক সুন্দৰ কৰি তুলিছে। মেলুহা আমাৰ গাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত অৱস্থিত। আমি আনন্দিত আমাৰ গাঁৱৰ ওচৰতে এই ধুনীয়া শিল্পীৰ পৃথিৱীখন অৱস্থিত। গোলাঘাট জিলাৰ অন্তৰ্গত মেলামৰা গাঁও গ্ৰাম্য পৰ্যটনৰ দিশত অতি চহকী। মেলুহা হৈছে এক শিল্প সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন। মেলুহা হৈছে এটি আটক ধুনীয়াকৈ পৌৰাণিক আৰু গ্ৰাম্য সমাজৰ কিছু পৰিচয়েৰে সজাই তোলা এক শিল্প। ই এটি ধুনীয়া চাংঘৰ। এই চাংঘৰটোৰ চৌপাশ সেউজীয়াৰে পৰিপূৰ্ণ। বাহিৰৰ পৰিৱেশ দেখিলে অনুমানেই নহয় যে ভিতৰৰ পৰিৱেশ ইমান ধুনীয়া হ'ব। মেলুহাৰ ঘৰটোত প্ৰৱেশদ্বাৰ লোহাৰ শিকলিৰে সজাই তুলিছে আৰু প্ৰত্যেকখন দুৱাৰতে লোহাৰ শিকলি থকাৰ লগতে এটি এটি সৰু ডাঙৰ টিলিঙা ওলমাই থোৱা আছে।
বিশেষকৈ চাংঘৰটোৰ প্ৰথম ভাগত অৰ্থাৎ তলৰ কোঠালিত বিভিন্ন ধৰণৰ বাঁহ আৰু কাঠৰ দ্বাৰা নিৰ্মিত বিভিন্ন শিল্পকৰ্মৰে সজাই তোলা এটি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব আৰু তলৰ কোঠালিৰ দেৱালবিলাকত বিভিন্ন ধৰণৰ ছবি, ধানৰ ঠোক আৰু কিছু সামগ্ৰী টিলিঙা ইমান সুন্দৰ প্ৰাকৃতিক আৰু পৰিৱেশৰ মাজৰ সংগ্ৰহালয়ত ঢেঁকী, গৰু গাড়ী, মাছ মৰা সামগ্ৰী, ধানৰ মুঠি, পুৰণি ঘড়ী, টেলিফোন বিভিন্ন ধৰণৰ সামগ্ৰী আছে। মেলুহাৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ গছপুলি আৰু অৰ্কিডসমূহ গ্ৰাম্য সমাজৰ বিভিন্ন সামগ্ৰীসমূহ এটি এটিকৈ সজাই তুলিছে। চাংঘৰৰ ওপৰৰ ভাগত দুটা কোঠালি, দুয়োটা কোঠালিতেই ইমান সুন্দৰকৈ থকাৰ বাবে ব্যৱস্থা কৰিছে যে এয়া দেখি মই সঁচাই অভিভূত হৈছোঁ। কোঠালিটোৰ দেৱালত বিভিন্ন ব্যক্তিৰ ফটো, পেইণ্টিং আৰু চিকাৰৰ সঁজুলি আৰু বাৰাণ্ডাখন সঁচাই ইমান ধুনীয়াকৈ সজাই তোলা হৈছে, তাত বহি লৈ যেন এক সুন্দৰতাক চুই চাব পাৰি। লগতে এচাটি শীতল বতাহে অনবৰতে কাণৰ কাষত যেন কোবাই থাকে। প্ৰতিটো কোঠালিৰ যেন এক সুকীয়া বিশেষত্ব আছে আৰু লগতে কিছুমান মুখা ধুনীয়াকৈ সজাই তোলা হৈছে। মুঠতে এয়া আমাৰ সমাজৰ বাবে উৎকৃষ্ট নিদৰ্শন। এইখিনিতে চাংঘৰটোৰ গৰাকী ডক্টৰ দীপক শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ। ইমান এটা সুন্দৰ পদক্ষেপ লৈ অসমীয়া সংস্কৃতিক জীয়াই ৰাখিব বিচাৰিছে, সেয়া সঁচাকৈ শলাগ ল'ব লাগিব। এই ক্ষুদ্ৰ সংগ্ৰহালয়টি আমাৰ সংস্কৃতিৰ এক বৃহৎ নিদৰ্শন। ইয়াৰ উপৰিও এই চাংঘৰত থকা খোৱাৰ সুবিধাও আছে আৰু এই চাংঘৰটিৰ গৰাকীয়ে এই ঘৰ তেখেতৰ নিজাকৈ থাকিবৰ হেতু সাজিছিল, কিন্তু বৰ্তমান ৰাইজৰ বাবে মুকলি কৰি দিছে। আৰু লগতে মেলুহাৰ দায়িত্বত থকা দাদাজন অৰ্থাৎ ৰাজীৱ বৰাক লগ পাই ভাল লাগিল। তেখেতেও সুন্দৰ বৰ্ণনাৰে মেলুহাক যেন অধিক সজীৱ কৰি তুলিলে। আপোনালোকো আহক আৰু সুন্দৰভাৱে দিনটো পাৰ কৰক। আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।